গাইজ কি খবৰ? আজি মই আপোনালোকৰ মাজত বহুত দিনৰ মূৰত মানে মিনি ব্লগ লৈ আহিছোঁ আৰু বহুত দিন মই ব্লগ দিব পৰা নাছিলোঁ। আৰু আজি মই গৈ আছোঁ, মই যিহেতু ঘৰত আহিছোঁ ন, চাপৰমুখ গৈ আছোঁ। চাপৰমুখ মানে কিয় গৈ আছোঁ, আমাৰ বৰষুণ দি আছে ন, তো ভণ্টিহঁতে মানে কি ভণ্টিৰ লগৰ এজনী বৌয়েকৰ ইউনিভাৰ্চিটিত গৈ আছিলে আৰু মই ক'লোঁ যে বৌ তহঁতক আমি থৈ আহিম, আৰু কাৰণ মোৰ ল'ৰাটোও যাব মানে সিহঁতৰ লগত, সেইকাৰণে আমি সিহঁতক থৈ আহিলোঁ। থৈ পেলাই আমি দুটা মানে কি ৰহা চাইডে আহিছিলোঁ, আৰু ৰহাত আহি মানে কি মোৰ মানে হাজবেণ্ডৰ মানে চিনাকি মানুহ এজনৰ মানে দোকানৰ পৰাই হাজবেণ্ডে ভাবিলে কিবা এটা মানে কিনো, তো চাৰ্ট এটা চাইছিলে, এটা মানে আৰু কিবাকিবি চাইছে আৰু চাৰ্ট। তো তাৰপিছত আহি পেলাই মই ঘৰহঁতক নিবলৈ আহিলোঁ আকৌ। তো মানে বহুত দিনৰ মূৰত এই ব্লগটো দিলোঁ, তো দিবই পৰা নাছিলোঁ কাৰণ মোৰ ল'ৰাটো বহুত কচু হয়, ইমান কচু, তাৰ লগতে বেছি টাইম মানে বিজি থাকোঁতেই যায়। তো মানে সেইটো কাৰণে মই ব্লগ ভিডিঅ' দিবলৈ পৰা নাছিলোঁ। তো আজিৰ পৰা মই ডেইলি ব্লগ দিবলৈ চেষ্টা কৰি যাম।